25,000 16,000 গান মই গাইছো আপুনি নাই কোৱা চিধা কথা জুবিন এটা প্ৰশ্ন মানে আপুনি ইয়াতে আহি মানে কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে বাৰু ছোৱালীবিলাক ধেৰ আছে নহয় অলপ লাচো লাগে ন এই ছোৱালীজনী মেকআপ কৰি আহিছে কিন্তু দেই জিলিকি আছে লাইটত তাইক চিনেমাত লৈ যাওঁ মই খালি তো অকণমান চাপৰ হ'ল তাই কথাটো এইটো কোনজনী বা আপোনাৰ দেখা ছোৱালীজনী কেনেকৈ কৈ দিম ধেৰ ছোৱালী আছে নহয় জুবিন দা আৰু এটা কথা সুধো নেকি আপোনাৰ যে 7জনীমান গাৰ্লফ্ৰেণ্ড পঠালে কেনেকৈ পঠালে তোক পিছত ক'ম অকলে বুজাই ক'ম মই তোক দেই জুবিন দা আজি ব'ৰ্ড আহিল নেকি গৰিমা বৌ গৰিমা মানে মই কৈছোঁ তুমিয়ে যোৱা আজি মই নাযাওঁ তুমি ঘৰতে থাকা মই প্ৰগ্ৰামটো কৰি আহোঁ কথাটো দিলোঁ আৰু আপোনাৰ লগত কোনো অহা নাই নেকি চিকিউৰিটি আহিছে 5জন মান আহিছে মই কৈছোঁ তোতে মই প্ৰগ্ৰামটো কৰি আহোঁ এজন এইজন হাঁহি আছে জুবিন দা আপোনাৰ নতুন চিনেমাৰ বিষয়ে কি ক'ব ডক্টৰ দুবিলটো চাইছেনে নাই চাইছিলে হা ছোৱালীজনী এনেই চিঞৰি আহিছে চাইছেনে নাই তাকো ধৰিব নোৱাৰে আৰু চিনেমা আহিছে জুলু সেইখন ইংলিছত নোলাইছে কিন্তু সাংঘাতিক চিনেমা এখন চবেই চাব লাগিব চিনেমাখন বৰ ভাল সাগৰ বুলি এখন আহি আছে বাঘ বুলি এখন আহি আছে দৈ লৈ যাম অসমীয়া চিনেমা চাম চাব নাই হে আচ্ছা চবেই চাব ন চিনেমাখন বৰ ভাল কিন্তু দেই ঐ মৰি ৰং লাগি যায় চুহি ৰং লাগি যায় বাকী কি নেকি হা মই যাওঁ তোতে গাই থাকা চবেই আছে ভাল লাগিছে কিন্তু চিঞৰ অকণমান লাগিছিলে কিন্তু দেই এটাই কৈ আছো পাগল কৰি দিলে জুবিন দা বোলে কি পাগল কৰি দিছো নে কি পাগল কৰি দিছো মই নিজে পাগলা আৰু পাগলা নহ'লে কাম নাইতো আজিকালি অলপ পাগলা হ'ব লাগিব কথাটো এইটো এই ডেকা ল'ৰা আছে নাই বাৰু আছে আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে চলাবও পাৰোঁ সলাবও পাৰোঁ জুবিন নকওঁ মই জুবিন দা জুবলি আজিকালি আপোনাৰ লগত গান নাগায় নেকি তাৰমানে ইটাৰ লগত তাই অকলে গান গাই আছিলোঁ ল'ৰা এটাক ধমকি দি আছিলোঁ তাই মই কৈছোঁ মোৰ লগত গাব পাৰিব তাই কৈছোঁ তই আহিবি গান গাবি আজিকালি নোগোৱা হ'ল ডাঙৰ দি চল তাই গান ন গান আজি মই নাগাওঁ কেতিয়াবা গান গাবলৈ মোৰ মন যায় কেতিয়াবা গান নাগাবলৈ মন যায় আজি মোৰ মন নাই মই আজি গান নাগাওঁ চিধা কথা জুবিন দা অসমত যিহেতু বানপানী আহি আছে এতিয়া বাৰিষা আহি আছে তেতিয়া আপুনি তাৰ ওপৰত কি ক'ব বানপানীয়ে ধেৰ টকা যায় মোৰ কাৰোবাৰ পঢ়া খৰচ কাৰোবাৰ কেঞ্চাৰ কাৰোবাৰ বানপানীত ঘৰ উঠি গ'ল দি থাকা 20,000 30,000 40,000 প্ৰগ্ৰেমৰ মোৰ পইচাই নাথাকে আজিলৈকে খাৰ কৰি ঘৰটোৱে বনাব পৰা নাই পইচাই পোৱা নাই আপোনালোকে পইচা দিলে বনাম আৰু কথাটো